এই মুহূৰ্তত দি আছোঁ আজিৰ দিনটোৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ। ৰাজ্যত UCC বলবৎ হোৱাৰ আগতে আৰম্ভ হ'ল বিৰোধিতা। এইবাৰ UCCক লৈ সৰব ৰকিবুল হুছেইন। তালাক বুলি ক'লেই মুছলমানৰ তালাক নহয়, বহু নিয়ম আছে মুছলমান সমাজত। কোনো মন গ'লে দ্বিতীয় বিবাহ নাপাতে। ৰাজ্যৰ মুছলমান নামানে এই বিল। UCCক লৈ এবাৰ উভতি ধৰিলে ৰকিবুল হুছেইন। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। মুছলমানে বিশ্বাস ভংগ কৰিছে, গতিকে অসমতে মুছলমানে আমাক ভোট দিয়া নাই। এই বিশ্বাস যেতিয়া ভাঙিছে তেতিয়া ইয়াৰ ফলাফলো পাব। এইবাৰ পুনৰ গৰজি উঠিল শিলচৰৰ বিধায়ক কেৰাদিত্যদেৱ। উচ্ছেদ হ'বই, কোনো সাৰি যাব নোৱাৰে। বেচৰকাৰী ঘৰত চলিব বুলডোজাৰ। এইবাৰ পুনৰ হুংকাৰ বিধায়ক কেৰাদিত্যদেৱৰ। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। আজি পুনৰ ক্ৰাইম ব্ৰাঞ্চত উপস্থিত হ'ব কংগ্ৰেছ নেতা পৱন খেৰা। পুৱা প্ৰায় 9:30 বজাত হাজিৰ হোৱাৰ নিৰ্দেশ পৱন খেৰাক। বুধবাৰে প্ৰায় 10 ঘণ্টা জেৰা চলোৱা হৈছিল পৱন খেৰাক। পৱন খেৰাৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু হোৱাৰ সম্ভাৱনা। বুলি গৈ আছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। এইবাৰ পশ্চিমবংগত BJP চৰকাৰ অহাৰ পিছতে গো হত্যাৰ বিৰুদ্ধে একশ্যনত শুভেন্দু চৰকাৰ। পশ্চিমবংগত গো হত্যাৰ বিষয়ে অনা হৈছে কেইবাটাও নতুন নিয়ম, জাৰি কৰা হৈছে কেতবোৰ নিৰ্দেশনা। চৰকাৰ গঠনৰ পিছতে গো হত্যাৰ বিৰুদ্ধে একশ্যনত BJPৰ শুভেন্দু চৰকাৰ। নিয়ম ভংগ কৰিলেই হ'ব 6 মাহৰ জেল। মাংস বিক্ৰী কৰা 72খন দোকানত বন্ধৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিলে পশ্চিমবংগ চৰকাৰে। চৰকাৰী চাৰ্টিফিকেট অবিহনে বধ কৰিব নোৱাৰিব গোধন। মুকলি স্থানত পশুবধ কৰিলে পৰিব আইনৰ ৰোষত। জনাইছে এটা বিগ ব্ৰেকিং নিউজ। এইবাৰ পশ্চিমবংগত গো হত্যাৰ বিৰুদ্ধে একশ্যনত নামিল BJP চৰকাৰ। এই মুহূৰ্তত দিবলৈ গৈ আছোঁ আন এটা ডাঙৰ খবৰ। এইবাৰ চৰকাৰী কৰ্মচাৰীক লৈ আহি গ'ল নতুন নিৰ্দেশনা। কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম। ৱৰ্ক ফ্ৰম হোমৰ নিৰ্দেশ চৰকাৰী কৰ্মচাৰীলৈ। সপ্তাহত 2টা দিন কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম। ব্যক্তিগত কোম্পানীসমূহ মানিব লাগিব এই চৰকাৰৰ নিৰ্দেশনা। যান-জঁট নিয়ন্ত্ৰণক লৈ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি চৰকাৰৰ। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই সংবাদমেলৰ জৰিয়তে জনালে এই গুৰুত্বপূৰ্ণ তথ্য। পৰৱৰ্তী খবৰ। এইবাৰ ভাৰতীয় জাহাজত ভয়ংকৰ আক্ৰমণ কৰা হ'ল। ষ্ট্ৰেইট অফ হৰমুজত ডুব গ'ল ভাৰতীয় জাহাজ। ভাৰতৰ মালভৰ্তি হাজি আলিত ড্ৰোন আক্ৰমণ কৰা হ'ল। সোমালিয়াৰ বাৰ্বাৰৰ পৰা চাৰ্জাৰলৈ গৈ আছিল এই মালবাহী জাহাজ।